নমস্কাৰ বন্ধুসকল, প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক। আৰু মই আজি গৈ আছোঁ ঐতিহাসিক নগৰী শিৱসাগৰ ৰংঘৰ বাকৰিৰ পৰা আপোনালোকক বিহু দেখাবলৈ। আৰু মোৰ লগত গৈ আছে এইফালে দেৱাশিষ আৰু এইফালে বেক চাইডে আছে আমাৰ সৌৰভ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডাইৰেক্ট আপোনালোকক লগ পাই আছোঁ শিৱসাগৰৰ পৰা। তো আমি সোমাই গ'লোঁ শিৱসাগৰ টাউনত আৰু এয়া শিৱসাগৰ টাউনৰ ৰাস্তা। এইফালে বাইপাছ পাৰ হৈ পেলাই আমি শিৱসাগৰ টাউনত সোমাইছোঁ। আপোনালোকে চাই থাকিব, দেখাই আছোঁ আপোনালোকক সকলোখিনি। ৰংঘৰলৈ এতিয়াও 1 কিলোমিটাৰমান আছে আৰু ইয়াৰ পৰা ট্ৰেফিক চক। কিমান দূৰলৈকে ট্ৰেফিক আছে ঠিকেই নাই, কি যে হ'ব আজি। কেনেকৈ পাৰ কৰিবি? গৈ থাকোঁ লাহে লাহে, বাকী গাড়ীটো যাবলৈ পোৱাই নাই আগৰ গাড়ীখিনি। ট্ৰেফিক চক আপোনালোকে মা কচম, কেনেকৈ পাৰ হ'ব? কিমান দূৰলৈকে আছে ঠিকেই নাই। ভাবক আপোনালোকে, আমি এই ট্ৰেফিকটোত সোমোৱা এতিয়ালৈকে 1 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়াও আমি মানে ৰংঘৰ পোৱাহিয়ে নাই। কিমান দেৰি লাগিব যে ঠিক নাই, আৰু ৰাতি হৈ যাব চাগে। বহুত প্লেনিং আছিলে আজি, শিৱদৌল সোমোৱা প্লেনিং আছিলে, কাৰেংঘৰ যোৱাৰ প্লেনিং আছিলে, কিন্তু আজি একো নহ'ব, ৰংঘৰে হ'ব। একো নহ'ব। আমি ট্ৰেফিক জামত উৎপাত কৰি আছোঁ, উপায় নাই, ৰখে বহুত হাতী পাৰ হৈ গৈছে, ফচি আছোঁ আমি। আৰু এইবোৰ ৰংঘৰ বাকৰিৰ পৰা আহিছে হাতীখিনি। তাত চাগে শোভাযাত্ৰা আছিলে, শোভাযাত্ৰা হাতী হয় এইবিলাক। আৰু মই বৰ্তমান আছোঁ এই দলংখনৰ নামটো মই পাহৰিলোঁ। বেক চাইডে সেইখন তাত ব্ৰিটিছৰ দিনৰ এখন ব্ৰিটিছে বনাইছিলে, জেগাখিনি একজেক্ট নামটো মই পাহৰিলোঁ। আৰু এফালে চাওক, মই গাড়ীৰ পৰা নামি দিছিলোঁ, এইকেইটাৰ পৰা গাড়ীত পূৰা নাচি আছে। আৰু আগত ইমান ধুনীয়া নাচনি আহি আছে, আমাৰ ৰংঘৰ বাকৰিৰ পৰা আহি আছে চাগে। আমি পাই গ'লোঁ সেই ৰংঘৰ, আৰু এতিয়াও সোমোৱা নাই বাৰু ৰংঘৰত। আমি চাইডেদি পাৰ্কিং পোৱা নাই পূৰা, এতিয়াও পূৰা চব ভিৰ, গোটেই পাৰ্কিং গোটেই ভৰ্তি হৈ আছে। কিন্তু এনেই দেখাইছোঁ ওচৰৰ পৰা এইটো ৰংঘৰ। পাই গ'লোঁ সেই ৰংঘৰ, আৰু ফাইনেলি পাৰ্কিঙো পাই গ'লোঁ, ধুনীয়া পাৰ্কিং এটা। আৰু এতিয়া ৰংঘৰ ভিতৰত সোমাম, কিন্তু বহুত বেছি লাউড ভলিউম তাত। মই নাজানো অডিঅ' কোৱালিটি কি হয়, আৰু আপোনালোকে অলপ কম্প্ৰমাইজ কৰিব। আৰু পাই গ'লোঁ বৰ্তমান ৰংঘৰ বাকৰি, সোমাই গ'লোঁ। আৰু এইফালে আমাৰ প্ৰগ্ৰেম হৈ আছে, এইফালে বিপিন দাই গান গাই আছে, দেখাই আছোঁ আপোনালোকক সকলোখিনি। আৰু চবকে এতিয়া এটা বাইক লৈ লৈছোঁ হা, তোমালোকে অনুভৱটো কৰি দিয়া ৰংঘৰ বাকৰিৰ পৰা। একদম মজা লাগিছে। আগৰ সপোন আছিলে ৰংঘৰ বাকৰি বিহু চোৱাৰ, চাবলৈ আহিছে। ক্ৰাউড চক ইয়াত, কিমান মানুহ, শ মানুহ। আৰু এইফালে বিপিন দাই গান গাই আছে, আমি দেখাম কেনেকৈ মানুহ চব ৰানিং কৰি আছে। আৰু সেই আগত বিপিন প্ৰগ্ৰেম হৈ আছে। দেখাবলৈ মানে তেনেকৈ দেখাম মানে, আগলৈ যাবলৈ এইফালে পূৰা পানী হৈ আছে। চক এইফালে বাইদেউসকলে ইনষ্টাগ্ৰাম বনাই আছে। মই ব্লগ কি বনাম একো একচুৱেলি বুজি পোৱা নাই মানে, ইমানেই মানুহ, ইমানেই চাউণ্ড, মানে একো। এতিয়া আমি ৰংঘৰটো দেখাইছোঁ অলপ। ৰংঘৰ হিষ্ট্ৰী মই নকওঁ, কাৰণ সকলোতো ৰংঘৰ হিষ্ট্ৰী জানে। বাকী ৰংঘৰৰ ভিতৰতো দেখাইছোঁ। পৰিৱেশটো চাওক আপোনালোকে, কি এটা ধুনীয়া এটা পৰিৱেশ। এইটোৱে হৈছে ৰংঘৰৰ ভিতৰ ভাগ। সাংঘাতিক ইক' হয় ইয়াৰ ভিতৰত। তাত ভাইটিসকল তোমালোকৰ বাইক লাগে? বাদ দিব নাজানো, আমি এনজয় কৰিব জানো। তো এইটোৱে হৈছে ৰংঘৰৰ তলৰ ফ্ল'ৰটো। আৰু এইটোৱে হৈছে আমাৰ ৰংঘৰলৈ উঠি যোৱা এণ্ট্ৰেঞ্চ। আগতে আহোম ৰজাই আহি তাৰ ওপৰত উঠি পেলাই, এনেকৈ যেনেকৈ এতিয়া বিহু হৈ আছে, তো তেনেকেই সি তাৰ ওপৰত উঠি পেলাই আহোম ৰজাই বিহু চাইছিলে। আৰু আপোনালোকক এটা বস্তু জনাইছোঁ, এই চিৰি কেইটা আছে বাৰু, আপোনালোকে কমেণ্ট কৰি জনাওকচোন, কোনে ক'ব পাৰে চাওঁ। এই তলৰ পৰা একদম ওপৰলৈকে চিৰি কেইটা আছে ৰংঘৰৰ, আপোনালোকে কমেণ্ট কৰি জনাব খালি। এইফালে আমাৰ মানস দাক লগ পালোঁ আজি বহুত দিনৰ মূৰত। আগতে মানস দাৰ লগত একেলগে আহি ছোৱালী কোম্পানীত একেলগে চাকৰি কৰিছিলোঁ, আৰু আজি বিহু বুলি লগ পাইছোঁ, ভাল লাগিছে। অলপ এনজয় কৰোঁ। মানুহৰ পৰা খোজ দিব পৰা অৱস্থা, মানুহ চক খোজ দিব পৰা নাই ভালকৈ।
মই একদম দুখিত, মই বিপিন দাক ভালকৈ আপোনালোকক দেখাব পৰা নাই আৰু ইমানেই মানুহ মানে আপুনি ওচৰলৈও যাব নোৱাৰে আৰু মই তথাপিতো জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ, কোনো কোৱালিটি বেয়া হ'ব মাফ কৰিব আপোনালোকে, মই জুম কৰিব চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পৰা ওলাই দিলোঁ আৰু মানে কি ইমানে ক্ৰাউড আৰু বহুত বেছি আজি ফূৰ্তি কৰিলোঁ, আজি বহুত ফূৰ্তি লাগিলে আৰু সদায়তো মই মুখেৰে বকি থাকোঁ ন, আজি ইমান নবকো, অলপ দেখাম আৰু আপোনালোকে বকি পেলাই। বাকী যিমানখিনি ফূৰ্তি কৰিলোঁ চব ময়ো এনজয় কৰিলোঁ, আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক। বাকী ভিডিঅ'ত আপোনাক বহুত ব'ৰ কৰে, কিন্তু এইটো ভিডিঅ' আপুনি বৰ নহয়, বিন্দাছ। তো মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। সাংঘাতিক বতাহ ধুমুহা আহিছে, আগত গছ চছ পৰি আছে, মই এতিয়া আকৌ যাব লাগে দুলীয়াজান বিহুতলিলে আৰু মই ভিডিঅ'টো ইয়াতে সেইটো কাৰণে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে অলপ হ'লেও লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন এটা